Next, Bidya Singh England Dangoria. সময় 5 মিনিট আপনার চেয়ারম্যান ডাঙৰীয়া আজি সঁচাকৈ বৰ আনন্দিত কিয় দিস ইজ দ্য ফার্স্ট টাইম যে নিজৰ এসেম্বলি স্থায়ী জায়গাৰ পৰা অসমৰ বেলেগ দিব লাগিব যে নহওক চেয়ারম্যান ডাঙৰীয়া আমাৰ চিফ মিনিষ্টাৰ দূৰদৰ্শিতাৰ ফলত আৰু আমাৰ স্পিকাৰ দূৰদৰ্শিতাৰ ফলত আজি বিটিএডি ট্ৰাইবেল এৰিয়া ফাৰ্ষ্ট আউটসাইড মানে কি কয় ধন্যবাদ দিব লাগিব আৰু বিশেষকৈ আমাৰ 6 শিডিউলৰ কথা 6 শিডিউলটো হিলছতহে মানে কি কয় 6 শিডিউলটো পৰা হিলছ এৰিয়াটোহে অসমৰ হিলছ এৰিয়াটোহে 6 শিডিউল কৰা হৈছে প্ৰথমতে এতিয়া বাৰু বিটিএডি হৈছে কিন্তু পাছত কিয় আণ্ডাৰেজ হৈ কাৰ্বি আংলং আৰু এনচিল পিপল কথাটো হৈছে দ্য দেন চিফ মিনিষ্টাৰ এণ্ড দ্য দেন গভৰ্ণমেণ্ট সেই সময়ত কৈছে তহঁতে নাযাবি মেঘালয়ত আমাৰ লগতে থাকিবি না বক্সিছ দিম কি বক্সিছ দিব কি ৰিৱাৰ্ড দিব সেইটো হৈছে আৰ্টিকল 244A ষ্টেট উইথিন দ্য ষ্টেট সেই যেতিয়া প্ৰদত্ত কৰিছে আইনত সংবিধানত তাৰে পিছত এতিয়া 30-40 বছৰ হৈ গ'ল দিয়াই নাই আমাৰ নাতিসকলেও এতিয়া মানে গম পোৱা গৈছে আমাৰ ল'ৰাসকলেও গম পোৱা হৈ গৈছে আমিও গম পোৱা গৈছে কিয় দিয়া নাই এতিয়া সেইকাৰণে মাজে মাজে ডিমাণ্ড কৰাটো কি বেয়া হৈছে নেকি নহ'লে সিহঁতক ক'ব যে একোৱেই নাই বুলি কৈ দিব সেইকাৰণে মনত পেলাই দিছো যি আৰ্টিকল 244A আছে সেইটো সোনকালে দি দিয়ক ষ্টেট উইথিন দ্য ষ্টেট কাৰণ নিজেহে ভোট দিছে আজি চিফ মিনিষ্টাৰ আজি গভৰ্ণমেণ্ট সেই তেতিয়া গভৰ্ণমেণ্টে যিটো ভোট দিছে সেইটো কৰিব লাগিব কথা নাৰে সেই সময়তো বোধ কৰি শৰৎচন্দ্ৰ সিনহা নেকি শৰৎচন্দ্ৰ সিনহা মই কাৰো নাম নকওঁ আৰু মিনিষ্টাৰ গভৰ্ণমেণ্ট তাকে কিয় মানে কি কয় আমাক এইটো সন্মান নজনালে আমাৰ ডেকা ল'ৰাবিলাকেও মানে কি কয় খং উঠি আছে সেইকাৰণে এতিয়া ডেভেলপমেণ্ট এতিয়া সঁচাকৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে 6 শিডিউলৰ সম্পৰ্কে কাৰ মনত দুখ আছে কওক সেইকাৰণে আজি বহলভাৱে চবকো মানে কি শুনাকৈ জানাকৈ চিফ মিনিষ্টাৰ ছাৰেতো নন 6 শিডিউলসকলক বুজাব নোৱাৰে যে আপোনালোকে বুজক বুলি এছামিতে চবকো কথা ক'বলৈ চান্স দিছে চবলৈ জানিবলৈ দিছে হয়নে নহয় ইভেন আমাৰ অখিলেও কৈছে আৰু আমাৰ কি কয় আমিনুল ইছলামেও কৈছে এইটো আমাৰ কথা ইতিছে ৰেকৰ্ড কি ভাল হৈছে তাৰমানে চিফ মিনিষ্টাৰে 244 দি দিয়ক বুলি ইনডাইৰেক্টলি ছাপোৰ্ট কৰাৰ নিচিনা হৈছে গতিকে আপোনালোকে কথাটো নিদিয়ে যে কি নহওক ছাৰ ইয়াত আমাৰ কাৰ্বি আংলঙত বহুতো উঠনি আপুনি কৈছে যে ৰাস্তা পদূলি সঁচাকৈ ভাল পাইছে মেডিকেল কলেজ পাইছে আৰু কি লাগে ইউনিভাৰ্চিটি দিছে এতিয়া মই আৰু বৰ বেছি নহয় আপুনি আকৌ কামান দি দিব বন্ধ কৰি থৈ দিব এতিয়া কথাটো হৈছে মই অলপ এইটো পঢ়ি দিছোঁ এতিয়া কাৰ্বি আংলং এনচিল শান্ত হ'ব কি শান্ত হ'ব এই পঢ়ি শুনাই দিছোঁ Memorandum of settlement. The government of India and the government of Assam have made persistent efforts in the past to fulfill the legitimate aspiration of the Karbi people, which led to devolution of more autonomy to the Karbi Anglong Autonomous Council and development of the area. Notwithstanding this initiative, organization representing the Karbi people continue the demand for creation of an autonomous state under Article 244A of the Constitution in an effort to find a comprehensive and final solution to the issue. Several rounds of
tripartite discussion were recently held with the leaders of Karbi Anglong armed groups as well as elected representatives of Karbi people. The negotiations have led to the signing of the memorandum of settlement, which will ensure greater devolution of autonomy to the Karbi Anglong Autonomous Council, protection of identity, language, culture, etc. of Karbi people, rehabilitation of cadre of the armed groups, and focus development of the council area without affecting the territorial and administrative integrity of the Assam. The signatory armed groups have agreed. The signatory groups have agreed to absorb violence, and join the peaceful democratic process as established by law of the land. First, the Committee of the Legislative Assembly of Assam, as envisaged under Article 371B of the Constitution, will be constituted immediately. The government of India may expedite passage of the Constitution 125 Amendment Bill 2019, which proposes to rename the council as Karbi Anglong Autonomous Territorial Council and increase the number of members to not more than 50, of whom 6 members, including at least 2 women members, will be nominated by the governor, and the rest of the members will be elected of the adolescents. 3. The government of India and the government of Assam will take necessary steps to reserve 34 seats for ST and 10 seats under open category for the community out of 44 elected seats in KAC. The Constitution 125. So when the Constitution 125 Amendment Bill 2019 proposes to transfer the further subject KAC, amending 125 to Parliament amendment of it. Support দিব লাগে বুলি এটো আমি উত্থাপন কৰিছো। নম্বৰ আৰু এটাটো হৈছে the government of Assam shall set up a committee to study the demand for notifying Karbi language as an associate language in the state. The committee will also recommend measures to further. এটো ভালো বল। আৰু এটা হৈছে the government of Assam shall set up a Karbi welfare council, focus development of Karbi people living outside KAC. আৰু মই লে ডাউন কৰিছো এইবিলাক আপুনি পাছ কৰি দিয়ক এতিয়া। Thank you. হাত চাপৰি দিয়ক।